নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শাহানা স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেল লাৰ্ণিং কৰ্ণাৰ আছামলৈ, য'ত আপোনালোক চাব পাৰিব CTET, TET আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত জড়িত বিভিন্ন বিষয়বস্তুসমূহ আৰু তাৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান তথা সমাধানসমূহ। গতিকে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আজিৰ ভিডিঅ'টোত লৈ আহিছিলোঁ আছাম টেটৰ কাৰণে LP লেভেলৰ কাৰণে পৰিৱেশ বিষয়ৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই এই প্ৰশ্নকেইটা এখন কিতাপৰ পৰা তুলি লৈ আহিছোঁ, যি মই অনুভৱ কৰিছোঁ এই প্ৰশ্নকেইটা এই অহা নৱেম্বৰত হ'বলগীয়া টেট পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। গতিকে বলক আজি এই প্ৰশ্নকেইটা আলোচনা কৰোঁ আৰু তাৰ সমাধান জানো। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্ষাকালত ঘটা ভূমিস্খলনবোৰ প্ৰধানকৈ প্ৰথম অপশ্যনটো হৈছে মানৱ সৃষ্ট, অপশ্যন খ প্ৰাকৃতিক, অপশ্যন গ অপ্ৰাকৃতিক আৰু অপশ্যন ঘ ভূ আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাকৃতিক। কাৰণ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় বৰ্ষাকালত যথেষ্ট পৰিমাণৰ বৰষুণ হয়। বৰষুণৰ লগে লগে ধুমুহা বতাহ, বিজুলী, ঢেৰেকনি, ইয়াৰ উপৰিও কেতিয়াবা ভূমিকম্পও হোৱা দেখা যায়। আৰু এইবিলাক বৰ্ষাকালত যি এই প্ৰাকৃতিক এই দুৰ্যোগবিলাক এইবিলাক প্ৰাকৃতিকভাৱে হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ প্ৰাকৃতিক। তাৰ দ্বিতীয় প্ৰশ্ন হৈছে অক্সিজেন হ'ল এবিধ উৎসেচক, এবিধ ইন্ধন, এবিধ ক্ষাৰ আৰু এবিধ এচিড। গতিকে অক্সিজেন এবিধ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়, উৎসেচক হিচাপেও, ক্ষাৰ হিচাপেও তথা এচিড ব্যৱহাৰ হয়। কিন্তু আমি ইয়াত সেইটো উত্তৰেই বাছি উলিয়াব লাগিব যিটো ইয়াত এই চাৰিটা অপশ্যনৰ ভিতৰত আটাইতকৈ সুন্দৰ অপশ্যন। গতিকে সেইটো হৈছে এবিধ উৎসেচক। অক্সিজেনে এবিধ উৎসেচক হিচাপে কাম কৰে। গতিকে তৃতীয় প্ৰশ্নটো হৈছে ইক'লজি নামটো পোনপ্ৰথমে ব্যৱহাৰ কৰা জীৱবিজ্ঞানীজন হ'ল। যদি আমি পৰিৱেশৰ লগত জড়িত ওতঃপ্ৰোতভাৱে এই ইক'লজি যিটো ৱৰ্ড, এই ৱৰ্ডটো প্ৰথমে কোনজন জীৱবিজ্ঞানীয়ে ব্যৱহাৰ কৰিছিল? অপশ্যনবিলাক হৈছে আৰ্নষ্ট হেকেন, দ্বিতীয়টো হৈছে অপশ্যন মেথিউ আৰ্নল্ড, গ হোমিও জাহাংগীৰ বাবা, ঘ নিউটন। তাৰ শুদ্ধ উত্তৰটো হৈছে আৰ্নষ্ট হেকেন। তাৰ পিছৰ প্ৰশ্নটো পাইপাৰ আলফাৰ দুৰ্যোগ সংঘটিত হৈছিল, যিটো এটা মানৱসৃষ্ট দুৰ্যোগ, এটা ডাঙৰ দুৰ্যোগ হয়। এইটো পাইপাৰ আলফাৰ দুৰ্যোগ বুলি কয়। এইটো কোন চনত হৈছিল? অপশ্যনবিলাক 1928 চনত, খ 1990 চনত, গ 1985 চনত আৰু 1975 চনত। তাৰ শুদ্ধ উত্তৰটো হৈছে 1928 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰত অজন বিন্দা হয়। ষ্ট্ৰেটোস্ফিয়াৰত অজন বিন্দা কি পৰিমাণ ক্ষয় হ'লে ষ্ট্ৰেটোস্ফিয়াৰত অজন বিন্দা হয়? গতিকে প্ৰথম অপশ্যনটো অজনৰ ক্ষয়ভৱনৰ পৰিমাণ 30% হ'লে, দ্বিতীয়টো অজনৰ ক্ষয়ভৱনৰ পৰিমাণ 10% হ'লে, তৃতীয় অপশ্যনটো অজনৰ ক্ষয়ভৱনৰ পৰিমাণ 50% হ'লে আৰু চতুৰ্থটো অজনৰ ক্ষয়ভৱনৰ পৰিমাণ 20% হ'লে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অজনৰ ক্ষয়ভৱনৰ পৰিমাণ 50% হ'লে। আমি গম পাওঁ যে আমাৰ যিটো বায়ুমণ্ডলত কেইটামান স্তৰ আছে, ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, আয়নস্ফিয়াৰ। তেনেকুৱা এই স্তৰবিলাকৰ ভিতৰত ষ্ট্ৰেটোস্ফিয়াৰত এটা স্তৰ আছে যিটোক অজন স্তৰ বুলি কোৱা হয়, যি অজন স্তৰে আমাৰ সূৰ্যৰ পৰা পৃথিৱীৰ জীৱকুলৰ ক্ষতিকাৰক যি আলফা ৰশ্মিবিলাক যিটো ৱাই-ৰে বুলি কয় আৰু সেই ৰশ্মিবিলাকক বাধা দিয়ে। সেই অজন স্তৰসমূহ বৰ্তমান ক্ষয় হ'বলৈ ধৰিছে। আৰু সেই অজন স্তৰবিলাক কেতিয়া ফুটা হৈ যায়? অজন স্তৰবিলাক তেতিয়াই ফুটা হয় যেতিয়া অজন স্তৰবিলাকৰ ক্ষয়ভৱনৰ পৰিমাণ 50% হৈ যায়। তেতিয়াই ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন বিন্দা হৈ যায়। আৰু এইটো মনত ৰাখিব, এইটো ক্ষয়ভৱনৰ পৰিমাণ 50% হ'লেহে অজন বিন্দা হয় অজন স্তৰত। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত পৰিৱেশ আৰু উন্নয়নৰ ক্ষেত্ৰত ৰিঅ' অধিৱেশন অনুষ্ঠিত হৈছিল? আপোনালোকে পৃথিৱীৰ ভিতৰত এখন বহুত উন্নত চহৰ ৰিঅ' দ্য জেনেৰিঅ, আপোনালোকে নিশ্চয় গম পায়। আৰু এই ৰিঅ'ত যিখন অধিৱেশন হৈছিল পৰিৱেশ আৰু উন্নয়নক লৈ, এই কোন চনত হৈছিল এই অধিৱেশনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1992 চনত। তাৰ পিছৰ প্ৰশ্ন, যিবোৰ জীৱই নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে সিহঁতক বোলে? কিছুমান জীৱই নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে, কিছুমানে নোৱাৰে। গতিকে ইয়াত যিবিলাক জীৱই নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে সেইবিলাকক কয় স্বভোজী। আপোনাৰ এই অপশ্যন ক। কিন্তু যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ হয়, সেইবিলাকক কয় পৰভোজী। এই পৰভোজীৰ উদাহৰণ যেনেকৈ স্বৰ্ণলতা,
আৰু সবুজৰ উদাহৰণ যেনেকুৱা সেউজীয়া ৰঙৰ উদ্ভিদ বা গছ গছনিবিলাক। তাৰ পিছৰ প্ৰশ্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। আমাৰ পৃথিৱী বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত এইখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যিটো আমাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত, যি এশিঙীয়া গড় আমাৰ অসমৰ গৌৰৱ। এই ৰাষ্ট্ৰীয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত আছে? এইটো আমাৰ অতিশয় ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এইটো আমাৰ জনাটো বহুত জৰুৰী, যিটো পৰীক্ষাত আহিব পাৰে। সেইখন আছে আমাৰ গোলাঘাট জিলাত, উত্তৰটো গোলাঘাট জিলাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে। মানাহ নামৰ আৰু এখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত আছে, যিখন ৰাষ্ট্ৰীয় উদ্যান বাঘৰ কাৰণে বিখ্যাত। আৰু এইখন ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে? অপশ্যনবিলাক বৰপেটা জিলাত, দৰং জিলাত, শিৱসাগৰ জিলাত আৰু লখিমপুৰ জিলাত। তাৰ শুদ্ধ উত্তৰটো হৈছে বৰপেটা জিলাত। তাৰ পিছৰ প্ৰশ্নটো হৈছে চেণ্ডবিল পাৰমাণৱিক ৰিয়েক্টৰ ক'ত অৱস্থিত? এইটো এটা পাৰমাণৱিক ৰিয়েক্টৰ সংস্থা নহয়, আচলতে এইটো এটা চেণ্ডবিল পাৰমাণৱিক ৰিয়েক্টৰ। এইটো এটা ডাঙৰ পাৰমাণৱিক ৰিয়েক্টৰৰ ওপৰত ৰিচাৰ্চ চলোৱা এখন ডাঙৰ মানে ইনষ্টিটিউশ্যন, যিটো কোন চহৰত অৱস্থিত? ক অপশ্যন জাপানৰ টকিঅ'ত, খ ব্ৰাজিলৰ ৰিঅ'ত, গ ৰাছিয়াৰ ইউক্ৰেইনত, ঘ ডুইডেনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাছিয়াৰ ইউক্ৰেইনত। তাৰ পিছৰ প্ৰশ্নটো ভাৰতবৰ্ষত পৰিৱেশ সংৰক্ষণ আইন কেতিয়া বলবৎ হয়? গতিকে কোন চনত বলবৎ হয়? ইয়াৰ অপশ্যনবিলাক হৈছে 1985 চনত, খ 1983 চনত, গ 1986 চনত আৰু 1984 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1986 চনত। পৰিৱেশ সংৰক্ষণ আইন 1986 চনত ভাৰতবৰ্ষত বলবৎ কৰা হৈছিল, যিটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আমাৰ কোনখন নদীৰ ওপৰত বান্ধ নিৰ্মাণক লৈ নৰ্মদা বাচাও আন্দোলন সৃষ্টি হৈছিল? আমাৰ ভাৰতবৰ্ষতে থকা নদীবিলাকৰ ভিতৰত নৰ্মদা নদী এখন ডাঙৰ নদী, যিখন নদীত যেতিয়া বান্ধ নিৰ্মাণ হৈছিল তাক লৈ এখন বৃহৎ আন্দোলনৰ সৃষ্টি হৈছিল। আৰু যিখন আন্দোলনৰ নাম দিছিল নৰ্মদা বাচাও আন্দোলন, যিটো আমাৰ ইতিহাসতো আছে। গতিকে এই নৰ্মদা বাচাও আন্দোলন নৰ্মদা নদীক বান্ধ নিৰ্মাণক লৈ সৃষ্টি হৈছিল। শুদ্ধ উত্তৰ নৰ্মদা। নেক্সট কুৱেশ্যন, চাইলেণ্ট ভেলী আন্দোলন কোনখন প্ৰদেশত হৈছিল? চাইলেণ্ট ভেলী এখন আন্দোলন, যিখন আন্দোলন এই আন্দোলনখনো এখন ইতিহাস প্ৰসিদ্ধ আন্দোলন, যিখন আন্দোলন কেৰেলাত হৈছিল। আপোনালোকে এই চাইলেণ্ট ভেলী আন্দোলনৰ বিষয়ে বৃহৎভাৱে অলপ পঢ়িবলৈ হ'লে আপোনালোকে পঞ্চম শ্ৰেণীৰ পৰিৱেশ কিতাপখন পঢ়িব পাৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে লাওখোৱা অভয়াৰণ্য আছে নগাঁও জিলাত, খ লখিমপুৰ জিলাত, গ দৰং জিলাত, ঘ শোণিতপুৰ জিলাত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নগাঁও জিলাত। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত আছে। বন্ধু বান্ধৱীসকল, মই এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ অসমত যিমানবিলাক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য তথা পক্ষী উদ্যান আছে, এই গোটেইকেইটা অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু পক্ষী উদ্যান, এই গোটেইকেইটাৰ বিষয়ে আমাৰ জনাটো কোন জিলাত আছে, কিহৰ কাৰণে বিখ্যাত, জনাটো খুবেই জৰুৰী। বা আপোনালোকে পঢ়ি সেইখন জানি থ'ব নিশ্চয়, কাৰণ ইয়াৰ ওপৰত এটা বা দুটা প্ৰশ্ন পৰিৱেশত নিশ্চয় থাকিব। তাৰ পিছৰ প্ৰশ্নটোলৈ গতি কৰিছোঁ আমি। পোনপ্ৰথমতে পৰিৱেশ বিজ্ঞান সম্পৰ্কত সজাগতা অনাৰ বাবে বিকাশৰ সীমাবদ্ধতা নামৰ গ্ৰন্থটো উলিওৱা সংস্থাটোৰ নাম কি? আমাৰ পৃথিৱী যে পৰিৱেশৰ কাৰণে পৃথিৱীৰ বিনষ্ট হ'ব ধৰিছে, পৃথিৱীৰ প্ৰতি ভাবুকি আহিছে, আৰু সেইকাৰণে আমাৰ পৰিৱেশক ৰক্ষা কৰাৰ প্ৰয়োজন আহি পৰিছে। আৰু এই বিষয়ে প্ৰথম চিন্তা কৰিছিল পৃথিৱীৰ বিশ্ব অৰ্থনৈতিক সংস্থাই। আৰু বিশ্ব অৰ্থনৈতিক সংস্থাই এই বিষয়ে প্ৰথম চিন্তা কৰিছিল, আৰু এই মানুহৰ মাজত ইয়াৰ সজাগতা অনাৰ বাবে তেওঁলোকে এখন গ্ৰন্থ উলিয়াইছিল, আৰু সেই গ্ৰন্থখনৰ নাম হৈছে বিকাশৰ সীমাবদ্ধতা। আপোনালোকে গ্ৰন্থখনৰ নামো মনত ৰখাটো বহুত জৰুৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল? সাগৰৰ পাৰত, মৰুভূমিত, নৈৰ পাৰত, বনাঞ্চলত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নৈৰ পাৰত। কাৰণ পোনপ্ৰথমবাৰ মানুহ যেতিয়া অগৰী জীৱন যাপন কৰিছিল, তেতিয়া এখন জংঘলৰ পৰা আৰু এখন জংঘললৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ এনেকৈ ঘূৰি ফুৰিছিল। আৰু একেবাৰে শেষত সেই অগৰী জীৱন যাপনৰ অন্ত পেলাই মানুহবিলাক নৈৰ পাৰত থাকিবলৈ লৈছিল, আৰু নৈৰ পাৰত স্থায়ীভাৱে থাকিবলৈ লৈছিল, আৰু ফলত তাতেই নৈৰ পাৰতেই পুৰণি সভ্যতাবোৰ গঢ়ি উঠিছিল। তাৰ পিছৰ প্ৰশ্নটো মানৱ প্ৰজাতি ক'ৰ পৰা সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলে কয়? গতিকে বিভিন্ন সময়ত মানৱ প্ৰজাতি সৃষ্টি হোৱাৰ পিছৰ পৰা বিভিন্ন সময়ত বিভিন্ন
বিজ্ঞানীসকলে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি আহিছে। তাৰ ফলত মানৱ প্ৰজাতি যিটো শেহতীয়া মতবাদ মতে মানৱ প্ৰজাতিৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলে বান্দৰ জাতীয় বন মানুহৰ পৰা হোৱা বুলি কয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ সম্বন্ধে বৃহৎভাৱে অধ্যয়ন কৰা বিষয়টোক বোলে। পৰিৱেশৰ সম্বন্ধে বৃহৎভাৱে যিটো বিষয় অধ্যয়ন কৰা হয় সেই বিষয়টোক কোৱা হয় প্ৰাণী বিজ্ঞান, জীৱবিজ্ঞান, উদ্ভিদ বিজ্ঞান, পৰিস্থিতি বিজ্ঞান। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে পৰিস্থিতি বিজ্ঞান। তাৰ পিছৰটো নৰ্মদা বাচাও আন্দোলন, যিটো আন্দোলনৰ বিষয়ে আমি আগত আৰু এখন প্ৰশ্ন কৰি আহিছোঁ। আৰু এই নৰ্মদা বাচাও আন্দোলনখনৰ যিটো আন্দোলন হৈছিল আৰু এই আন্দোলনৰ নেতৃত্ব কোনে দিছিল, তাৰ শুদ্ধ উত্তৰ মেধা পাটকাৰ। তাৰ পিছৰ প্ৰশ্ন তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? অপশ্যনবিলাক হৈছে সৌৰশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি আৰু বিদ্যুৎ শক্তি। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিদ্যুৎ শক্তি। বিদ্যুৎ শক্তি হৈছে অপৰম্পৰাগত শক্তিৰ উৎস। একেবাৰে শেষৰ প্ৰশ্নটো হৈছে বজ্ৰপাতত শব্দৰ সৃষ্টি হয়। আমাৰ যিটো প্ৰাকৃতিক পৰিঘটনা যিবিলাক আছে, ধুমুহা, বতাহ, ভূমিকম্প, বিজুলী, ঢেৰেকনি, তাৰ ভিতৰত বজ্ৰপাত যিটো, এই বজ্ৰপাতত আমাৰ বৃহৎ পৰিমাণৰ এক শব্দ সৃষ্টি হয়। এই শব্দটো কিমান পৰিমাণৰ হয়? যদি এইটোৰ শুদ্ধ উত্তৰ হৈছে আপোনালোক 110 ডেচিবেল। আপোনালোকে এই প্ৰশ্নটোৰ লগত এই কথাটো মনত ৰাখিব যে শব্দৰ একক হৈছে ডেচিবেল। শব্দক ডেচিবেলত প্ৰকাশ কৰা হয়। গতিকে ইয়াৰ বজ্ৰপাতত যি শব্দ সৃষ্টি হয় এইটো হৈছে 110 ডেচিবেল। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ, যিকেইটা প্ৰশ্ন অতিশয় ইম্পৰ্টেণ্ট। ইয়াৰ পৰা নিশ্চয় এটা বা দুটা প্ৰশ্ন পৰীক্ষাত থাকিব পাৰে। গতিকে এই প্ৰশ্নখিনি আশা কৰোঁ মই ভালদৰে বুজি পাইছে। আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। গতিকে বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু প্ৰেছ কৰিব, বেল আইকন বটন প্ৰেছ কৰিব, আৰু যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে সময়মতে পাই থাকে। আৰু শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকললৈ, যাতে তেওঁলোকেও এই প্ৰশ্নসমূহ চাব পাৰে আৰু শিকিব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।